ইতিমধ্যে আপোনালোকে অসম বিধানসভাৰ ইলেকশ্যনৰ ৰিজাল্ট ইতিমধ্যে পাইছেই। অসমত আকৌ বিজেপিৰ চৰকাৰ হ'ব। অসমত বিজেপি আৰু তেওঁলোকৰ এলায়েন্সে 102টা আসন দখল কৰিবলৈ সক্ষম হৈছে। অনলি বিজেপিয়ে 82খন আসন, তৃণমূল কংগ্ৰেছে 1খন, কংগ্ৰেছে 19খন, ৰাইজৰ দলে 2খন, UDF-এ 2খন, PPF 10খন, AGP-য়ে 10খন। কিয় অসমত আকৌ বিজেপি চৰকাৰ আহিব, কিয় অসমত বিজেপিৰ আগতকৈ সিটৰ সংখ্যা বাঢ়িল, এই সকলোবোৰ তথ্য মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। অসমত বিজেপি চৰকাৰ হোৱাৰ কেইবাটাও উল্লেখনীয় কাৰণ আছে। তাৰ ভিতৰত 5-6টা মান কাৰণ মই আপোনালোকক জনাম। অসমত বিজেপি অহাৰ প্ৰথম কাৰণটোৱে হৈছে অৰুণোদয়। অৰুণোদয় প্লাছ ফ্ৰী স্কিম প্লাছ ওমেন্স ভোট 2021 চনৰ পৰা 2026 চন পৰ্যন্ত অসমত 30 লাখতকৈ বেছি পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। মানে তেওঁলোকে মাহে 1250 টকাকৈ পায়। লগতে 2024 পৰা 2026 চনলৈ প্ৰায় 2 কৰোৰ মানুহে ফ্ৰী চাউল পায়। 2025 পৰা 2026 চনলৈকে ফ্ৰী গাৰ্লছ এডুকেশ্যন। বিজেপি চৰকাৰে কয় অৰুণোদয় মানে হৈছে এটা গেৰাণ্টি। দুখীয়াসকলে যে জীয়াই থাকিব পাৰে, তেওঁলোকক মাহে যি এটা খৰচাৰ প্ৰয়োজন হয়, সেই খৰচাটো মানে তেওঁলোকে সহায় হিচাপে তেওঁলোকক দিয়ে। কংগ্ৰেছে কয় অৰুণোদয়টো হৈছে পলিটিক্স। এইটো হৈছে তেওঁলোকে এটা ভোট বেংক ৰাজনীতি কৰিছে। যোনটো টকা তেওঁলোকে সাধাৰণ মানুহক নিদি এই পইচাখিনি তেওঁলোকে কোনো উন্নয়নমূলক কামত ব্যৱহাৰ কৰিব লাগে। অৰুণোদয়ৰ 30 লাখ ফেমিলিৰ 90% মহিলা ভোটাৰে ডাইৰেক্ট বিজেপিত ভোট দিয়ে আৰু 10% মহিলাইহে মাত্ৰ অন্যত ভোট দিয়ে বুলি কয়। 2021 চনত 48% মহিলা ভোট বিজেপিয়ে লাভ কৰিছিল আৰু বৰ্তমান 2026ত 55% মহিলা ভোট তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। মানে অৰুণোদয় আঁচনিয়ে কাম কৰিছে। দ্বিতীয় কাৰণটো হৈছে ইভিকশ্যন অৰ্থাৎ উচ্ছেদ। উচ্ছেদ, ল এণ্ড অৰ্ডাৰ আৰু ড্ৰাগ ফ্ৰী অসম গঢ়াৰ বাবে যি চেষ্টা পদক্ষেপ বিজেপিয়ে লৈছে, এইটো 2 নম্বৰ কাৰণ বুলি মই ভাবো। চৰকাৰী মাটিবোৰ বেদখল মুক্ত কৰিবৰ বাবে বিজেপি চৰকাৰে তেওঁলোকৰ পদক্ষেপবোৰ হাতত লৈছে। সত্ৰবোৰ ইতিমধ্যে বেদখল মুক্ত কৰিছে। বহুকেইটা সত্ৰ ইতিমধ্যে বেদখল মুক্ত কৰিলে আৰু বহুকেইটা সত্ৰ তেওঁলোকে বেদখল মুক্ত কৰিম বুলি তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু ৰাইজক কথা দিছে। তাৰ পিছতে ফৰেষ্টৰ যোনবোৰ এৰিয়াৰ মাটি আছিল, সেই ফৰেষ্টৰ এৰিয়াৰ মাটিবোৰ বেদখল মুক্ত কৰিল। লগতে কাজিৰঙা বা এনেকুৱা বহু ডাঙৰ ডাঙৰ ঠাই তেওঁলোকে বেদখল মুক্ত কৰিলে। উৰিয়াম ঘাট আদি ঠাইবোৰ বেদখল মুক্ত কৰিল। তাৰ পিছতে খাল, বিল, নদীসমূহত যোনবোৰ মানে বেদখল ক্ৰিয়া চলিছিল, সেইবোৰো তেওঁলোকে বেদখল মুক্ত কৰি গৈ আছে। গতিকে তেনেস্থলত বেদখল মুক্ত কৰি খিলঞ্জীয়া ৰাইজৰ বিশ্বাস আৰু আস্থা জয়ী কৰিবলৈ তেওঁলোকে প্ৰায় সক্ষম হৈছে। লগতে 1000+ এনকাউণ্টাৰ অৰ্থাৎ ড্ৰাগ পেডেলাৰবোৰক তেওঁলোকে এনকাউণ্টাৰ কৰিছে। ডাইৰেক্ট ড্ৰাগ পেডেলাৰ বুলিয়ে নহয়, অন্যান্য অপৰাধীসমূহক মুঠমাত তেওঁলোকে 2021 পৰা 2026 ভিতৰত 1000তকৈ বেছি অপৰাধীক তেওঁলোকে এনকাউণ্টাৰ কৰিলে আৰু লগতে বহু কেইজন ড্ৰাগ পেডেলাৰ তেওঁলোকে এৰেষ্ট কৰিল। গতিকে উচ্ছেদ ক্ৰিয়া আৰু এই এনকাউণ্টাৰবোৰৰ ল এণ্ড অৰ্ডাৰৰ ৰক্ষা কৰিবলৈ যি এনকাউণ্টাৰ কৰিল, এই এনকাউণ্টাৰটোত তেওঁলোকে বহুতো এটা সুস্থ পৰিৱেশ গঢ়াৰ বাবে তেওঁলোকে সক্ষম হৈছে। গতিকে তেওঁলোকে ৰাইজৰ যি বিশ্বাস আৰু আস্থা তাত তেওঁলোকে জিকিছে বুলি মই ভাবো। কিন্তু বিজেপিয়ে কয় এইটো ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিবলৈ কৰিছে, কিন্তু এই বস্তুটোকেই কংগ্ৰেছে কয় যে উচ্ছেদ ক্ৰিয়া আৰু যি এনকাউণ্টাৰ চলিছে এইটো হিউমেন ৰাইটছ ভাইলেশ্যন বুলি কংগ্ৰেছে এটা তেওঁলোকৰ ওপৰত কুৱেশ্যন এৰাইজ কৰায়। তাৰপিছতে তৃতীয় কাৰণটো হৈছে
হিন্দু প্লাছ বঙালী ভোটাৰ অসমত 61% ভোটাৰ হিন্দু হয় কিন্তুকে 70% ভোটাৰ বৰাক ভেলীৰ হিন্দু তৃতীয় কাৰণটো হৈছে হিন্দু ভোটাৰৰ ভোট অৰ্থাৎ অসমত 61% হিন্দু মানুহ আছে তাৰে ডেমোগ্ৰাফিৰ সাইডৰ পৰা তেওঁলোকে যেহেতু হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰি আছে জাতি মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত মানে হিন্দু মানুহখিনিক একত্তা কৰিবলৈ সক্ষম হৈছে কিন্তুকে তাৰ মাজতে বৰাক ভেলীৰ বেংগলী মানুহখিনিৰ ভোটটো বেছি গুৰুত্বপূৰ্ণ কাৰণ বৰাক ভেলীৰ বেংগলী মানুহৰ ভোটটো একচাটিয়া বিজেপিত পৰে বৰাক ভেলীত যিমান হিন্দু মানুহ আছে তাৰে 70% বঙালী হিন্দু হয় তেনেস্থলত এই বঙালী হিন্দু মানুহসকল সম্পূৰ্ণ বিজেপি ফলীয়া হোৱাত অৰ্থাৎ তেওঁলোকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টটো যেতিয়া বিজেপিয়ে সমৰ্থন কৰিছিল সমগ্ৰ ব্ৰহ্মপুত্ৰ ভেলীত যেতিয়া এই বস্তুটো অপ'জ কৰিছিল তেতিয়া বিজেপিয়ে যিহেতু এই সমৰ্থনত এই প্ৰস্তাৱটো আগবঢ়াইছিল তেনেস্থলত বঙালী ভোটাৰখিনিয়ে সম্পূৰ্ণভাৱে বিজেপি ভোট দিয়ে তাৰ পিছতে চতুৰ্থ কাৰণটো মই ভাবো ডেভেলপমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণ অসমত 2021 পৰা 2026 ভিতৰত 5,000 কিলোমিটাৰ ৰোড বনাল 8খনকৈ মেডিকেল কলেজ আৰু 4খন এয়াৰপোৰ্টক আপগ্ৰেড কৰিল 2025 পৰা 2026 চনলৈকে 500তকৈ অধিক ফ্লাড কণ্ট্ৰল স্কিম অৰ্থাৎ প্ৰজেক্ট লঞ্চ কৰা হ'ল অসমত ফ্লাড অৰ্থাৎ বানপানীটো এটা বহুত ভয়ংকৰ বিষয় অৰ্থাৎ বহুত ডাঙৰ এটা বিষয় কিন্তুকে এই বানপানীটোৰ ৰোধৰ বাবে তেওঁলোকে যথেষ্ট কাম কৰিছে আগতকৈ বানপানীৰ সংখ্যা কমিছে বানপানী যিহেতু আগতে বহুত ভয়াৱহ আছিল কিছু পৰিমাণে হ'লেও অসমত বানপানী ৰোধ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ ধৰি লওক আমাৰ লাহৰীঘাট সমষ্টিটোৱেই আমাৰ লাহৰীঘাটত আগতে লাহৰীঘাট সমষ্টিত বহুত বানপানী হয় আজি এই লাহৰীঘাটৰ মানুহবোৰে বানপানী নাপায় গতিকে ৰোড প্লাছ এয়াৰপোৰ্ট মেডিকেল কলেজ ফ্লাড কণ্ট্ৰল ইজুকেল টু ডেভেলপমেণ্ট মানে তেওঁলোকে গোটেইখিনি মিলি যে ডেভেলপ কৰিছে এইটো মানে প্ৰায় নিশ্চিন্ত হৈছে তাৰ পিছতে হৈছে কংগ্ৰেছ আৰু AIDFৰ উইক পইণ্ট অৰ্থাৎ অসমত যদি কিবা এটা ডাঙৰ ইস্যু হৈ আছে তেওঁলোকে সেই ইস্যুটো তুলিব পৰা নাই এজেণ্ডাটো তুলিব পৰা নাই কোনো এটা বিষয়বস্তুক তেওঁলোকে বিজেপিৰ ভুল উলিয়াই তাক ডাঙৰ এটা ইস্যু বনাবলৈ পৰা নাই তেনেস্থলত তেনেকুৱা এজন নেতাৰ অভাৱ হৈ আছে যোনজন নেতাই মানে গোটেই অসমখনত এটা ঢৌ সৃষ্টি কৰি দিব পাৰিব যেনেকৈ ধৰক কংগ্ৰেছৰ শাসন যেতিয়া চলি আছিল এটা সময়ত অসম আন্দোলন হৈছিল অসম আন্দোলন হৈ থাকোতে জয় আই অসম নাৰাৰে অৰ্থাৎ জয় আই অসম নাৰাই ফাৰ্ষ্ট টাইম ষ্টাৰ্ট কৰি সেইখিনি সময়ত যেনেকুৱা ধৰণৰ এটা আন্দোলন সৃষ্টি হৈছিল সেই আন্দোলনত তেওঁলোকে নতুন দল গঠন কৰি চৰকাৰলৈ আহিছিল গতিকে তেনেকুৱা এটা নিশ্চয় কিবা এটা নহয় কিবা এটা মানে ভুল হৈ আছে বা চান্স তেওঁলোকে ল'বলৈ পৰা নাই তেনেকুৱা নেতাৰ হয়তো অভাৱ চলি আছে যাৰ ফলত আজি বিজেপি আহিছে বুলি মই ভাবো তাৰ পিছতে হৈছে ডেমোগ্ৰাফিক চেঞ্জ অৰ্থাৎ ডেমোগ্ৰাফিটোত অসমৰ ডেমোগ্ৰাফিটোত বহুত ধৰণৰ পৰিৱৰ্তন হ'ল গোটেই ডেমোগ্ৰাফিটোক পৰিৱৰ্তন যিহেতু জনসংখ্যাত বহুত পৰিৱৰ্তন হৈছিল ঠিক তেনেস্থলত বিজেপিয়ে ইয়াত মানে এটা ভাল মাথা মাৰিলে আৰু এই ডেমোগ্ৰাফিটোৰ হিচাপত তেওঁলোকে সমষ্টি নিৰ্ধাৰণ কৰিলে গতিকে তেওঁলোকৰ বাবে সেইটো ইজি হ'ল কোন ডেমোগ্ৰাফিৰ মতে কেনেকুৱা ধৰণৰ কেণ্ডিডেট দিব লাগিব সেইটো মানে তেওঁলোকে ভালদৰে লক্ষ্য কৰি তেওঁলোকে দিলে কাৰণ মই ভাবো ধৰক বহুতৰ দৃষ্টিত কুংকি চৌধুৰী যিহেতু এগৰাকী ভাল কেণ্ডিডেট আছিল কিন্তু সেই ঠাইত হিন্দী ভাষী মানুহ বেছি আছিল গতিকে বিজেপিয়ে তাত তেওঁলোকৰ ৰণনীতিৰ মতে উচিত প্ৰাৰ্থী দিছে কিন্তু কুংকি চৌধুৰীয়ে সেই এৰিয়াত বাবে ফিট কেণ্ডিডেট নাছিল মোৰ দৃষ্টিত সো অভাৰঅল আমি অসমত বিজেপি অহাৰ কাৰণ এইকেইটাই বুলি আমি ভাবিব পাৰো কাৰণ চমুকৈ বহুতে মিছা বুলি ভাবিলেও যোনেই টকায়ে কাম কৰে বা অমুকে কাম কৰে তমুকে কাম কৰে নানা ধৰণৰ নানা মতামত থাকিব পাৰে কিন্তু তথাপিও আমি মানে ক'বলৈ পাৰো যে অসমত বিজেপি অহাৰ মেইন কাৰণ কেইটাই হৈছে অৰুণোদয় ল এণ্ড অৰ্ডাৰ হিন্দু প্লাছ বঙালী ভোটাৰ ডেভেলপমেণ্ট কংগ্ৰেছৰ উইক পইণ্ট আৰু হিমন্ত আৰু মোদীৰ কম্বিনেশ্যন এইকেইটাই হৈছে অসমত বিজেপি অহাৰ মূল কাৰণ বুলি মই ভাবো আৰু এইকেইটা বস্তু লক্ষ্য কৰিয়ে অসমত সাধাৰণ ৰাইজে বিজেপিক ভোট দিছে ধন্যবাদ